নমস্কাৰ জুন্টি জি কছাৰী ব্লগৰ নতুনটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে কেনেদৰে একেবাৰে সহজ পদ্ধতিৰে বাদাম আৰু নৰসিংহৰ চাটনি বনাব পাৰি তাৰে এটা ভিডিঅ' লৈ আহিছো। আশা কৰো আপোনালোকে চাটনি বনোৱাৰ এই পদ্ধতিটো ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো। আজি চাটনি বনাবৰ কাৰণে মই নৰসিংহ, ৰচুন কেইফুটামান, জলকীয়া 3টা আৰু পিয়াজ এফাল লৈছো। লগতে কেইটামান বাদাম অকণমান তেলত মই ভাজি লৈছো বাকলিবিলাক এৰিবৰ কাৰণে। আৰু এতিয়া নৰসিংহ পাত অলপ সময় বাদামৰ লগতে ভাজি লৈছো। বাদামখিনি ভাজি হোৱাৰ পাছতে মই বাকলিবিলাক এৰাই ললো। লগতে পিয়াজবিলাক সৰু সৰুকৈ কাটি লৈছো আৰু অকণমান মই নিমখ লৈ লৈছো। চাটনি বনাবৰ কাৰণে এতিয়া মই মিক্সিৰ এটা বাটিৰ সহায় লৈছো। নতুন কোনোবাই মোৰ ভিডিঅ' প্ৰথম চাইছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব। নৰসিংহ আৰু বাদামৰ চাটনিৰ বনোৱাৰ পদ্ধতিটো আপোনালোকৰ কেনে লাগিলে কমেন্ট বক্সত জনাবচোন। যদিহে ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিব।